वेलकाम बैक ट्रेडर अन्य এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু যোৱা মাহৰ মই ট্ৰেডিং কৰিছিলো 3 তাৰিখৰ পৰা আৰু মই আগৰ পৰা ট্ৰেডিং কৰো কিন্তু যোৱা মাহৰ 3 তাৰিখৰ পৰা মই ফুল টাইম হিচাপে মই ট্ৰেড কৰি আছো আৰু মোৰ যোৱা মাহত মোৰ কত মিস্টেক হৈছে এটো আপোনালোকক দেখাব বিচাৰিছো মই পিএনএলত যদি মই যাওঁ তেতিয়া মোৰ আইডি হয় আৰু এটো মোৰ ফটো তেতিয়া ইয়াত যদি আমি সেগমেন্টত গৈ যদি অপচন সিলেক্ট কৰো মই অপচন ট্ৰেড কৰো এখানে অপচন সিলেক্ট কৰিলো তাৰ পিছত ইয়াত ডেট খিনি আছে ডেট যদি মই ইয়াত ফিল আপ কৰি দিওঁ ইয়াত মাৰ্চ মাহৰ পৰা যদি 3 তাৰিখৰ পৰা মই ট্ৰেড কৰিছো আৰু আজি 3 তাৰিখ ইয়াৰ বাবে যদি আমি সিলেক্ট কৰি যদি ইয়াত চাৰ্জ কৰি দিওঁ ইয়াত মাৰ্চ মাহৰ মই যিমান দিন ট্ৰেড কৰিছিলো হেকিটা ওলাইছে আৰু এপ্ৰিল মাহত 1 তাৰিখে মই ট্ৰেড কৰিছিলো হেতু বাদ দিও বাৰু এপ্ৰিল মাহলৈকে যদি মই চাওঁ তেতিয়া হলে ইয়াত 20টা ট্ৰেড হৈছে 20টাৰ ভিতৰত 6টা ৰেডত আছে মানে লছ হৈছে মোৰ আৰু 14টা হলে গ্ৰীন আছে হেতু বাদ দিও কিমান প্ৰফিট হৈছে কিমান লছ হৈছে হেতু মই ক'বলৈ বিচৰা নাই আৰু মই এক লটতকে মই ট্ৰেড কৰো ওকে ইয়াত চাবলগীয়া কথা আৰু আনডিসিপ্লিন হৈ গৈছে হেতু মই আপোনালোকক দেখাব বিচাৰিছো এই কাৰণে যাতে এনেকুৱা ভুলবিলাক আপোনালোকে আৰু মইতো নকৰিম বুলি এটো মাহৰ পৰা মই বিচাৰি লৈছো বা মই নকৰিম বুলি মই ভাবি লৈছো আমাৰ টোটাল প্ৰফিট হৈছে প্লাস 11000 ওকে 11000 প্লাস প্রফিট আছে কিন্তু আমি চার্জটো যদি চাও তেতিয়া হলে 10000 প্লাস 11000 এ হলে ওকে আৰু নেট প্রফিটটো ইয়াত 400 টকা ধৰিলো এইটোহে আটাইতকৈ ফানি লগা কথাটো হল আমাৰ ওকে তো আমাৰ ভুলটো হল আমি ওভাৰ ট্ৰেড হৈছে আমাৰ ওভাৰ ট্ৰেড মানে ব্ৰকাৰেজটো বেছি কাটিছে আৰু টেক্সটো বেছি কাটিছে কিন্তু আমাৰ প্ৰফিট ঠিকে আছে মুঠতে আমি ভুলটো মোৰ হৈছে এই ওভাৰ ট্ৰেড কৰাত ওকে যদি মোৰ ট্ৰেড লোৱাটো আপোনালোকে চাই তেতিয়া হলে মই ইয়াত আপোনালোকক দেখাব বিচাৰিছো ইয়াত হৈছে লছ ইয়াত প্ৰফিট লছ প্ৰফিট লছ এটা বহুত কেটা ইয়াতো গ্ৰীনে আছে বাৰু ইয়াতো আমি চাওঁ যে ইয়াতো প্ৰফিট লছ এনেকুৱা আছে এটো প্ৰফিট খিনি বেছি আছে ইয়াতো প্ৰফিট খিনি বেছি আছে জানে আৰু আটাইতকৈ ডাঙৰ ভুলটো মই ক'ত কৰিছো আপোনালোকক মই দেখাব বিচাৰিছো এই 1500 টো মই সহিব পাৰো জানিবা মোৰ লছ হলে ইমানটো 1500 হলে মই সহি লব পাৰো ওকে মোৰ ডাঙৰ কেইটামান লছ হৈছে এইটো আপোনালোকক দেখাইছো 900 টকা লছ হৈছে জানিবা ইয়াত 1300 এইটো 2600 টকা মোৰ লছ হৈছে এইটো তলত গাটত লাগি যায় 2000 হেটো গাটত লাগি যায় এইটো 800 টো জানিবা সহিব পাৰো তাৰপিছত এটা প্ৰফিটে হৈছে প্ৰফিট এটা 512 টকা এটা কোনা ইয়াত 1600 এইটো ঠিকে আছে বাৰু লছৰ কেপাসিটিতে আছে তাৰপিছত ডাঙৰ লছ হৈছিল মই আপোনালোকক দেখাব বিচাৰিছো বহুত ইয়াত 2000 হেটো অলপ ডাঙৰ হৈছে ইয়াত আৰু আসলে বটবাৰ মুঠতে লছ এটা 5000 মান মোৰ লছ হৈছিল এইটো মোৰ ডাঙৰ লছ হৈছে আৰু ইমানটো লছ দিব নালাগে কিন্তু মই এক লটতে যদি মই ট্ৰেড কৰো তেতিয়া হলে 5000 যদি এদিনত মই লছ কৰি দিও তেতিয়া হলে মোৰ ক্যাপিটাল আধাটো গুচি যায় এই ভুলটো যাতে মই আৰু নকৰো ওকে হেতুৰ কাৰণে এই ভিডিওটো আপোনালোকক বনাইছো আৰু কালিৰ পৰা যেতিয়া নেকি ট্ৰেড কৰিম মোৰ কিছুমান ডিসিপ্লিন থাকিব দিনত মোৰ ট্ৰেড হ'ব দুটা আৰু লছ কেপাসিটি হ'ব মোৰ
1000ৰ পৰা 1200লৈকে মই সহিব পাৰিম লছটো। ইয়াৰ পৰা মই ওপৰত কেতিয়াও লছ নিদিওঁ। প্ৰফিট কিমান হ'ব মই নাজানো, কিন্তু লছ মোৰ 1200ৰ পৰা অভাৰ মই লছটো মই নিদিওঁ। আৰু এটা হৈছে, প্ৰথম ট্ৰেডত যদি 1000 টকা লছ হৈ যায়, মই দিনত দুবাৰ ট্ৰেড ল'ম, 1000 টকা লছ হৈ যায়, তেতিয়াহ'লে সেইদিনাখন আৰু ট্ৰেড নল'ম, এটা ট্ৰেডতে মই ক্ল'জ কৰিম। যদি মই ট্ৰেড লোৱাৰ লগে লগে যদি 1000 টকা প্ৰফিট দেখায়, তেতিয়াহ'লে মই SL 500 টকাত লগাই থৈ দিম। কিন্তু মানে 500 টকাত যদি SL হিট হৈ যায়, পিছত মই আৰু এবাৰ ট্ৰেড ল'ব পাৰোঁ। সেইটো এটা মোৰ ডিচিপ্লিন থাকিব তাত। এইকেইটাই আছিলে আৰু মাৰ্চ মাহৰ যিটো নেকি প্ৰফিট এণ্ড লছ। আৰু গ্ৰীণতে আছোঁ জানিবা, হ'লেও 400 টকাহে গ্ৰীণ। কিন্তু যদি আমি যদি 1 লটকৈ যদি ট্ৰেড কৰিছোঁ, 1 লট ট্ৰেড কৰিবৰ কাৰণে 12-13 হাজাৰ টকা লাগে। তো ইয়াত যদি আমি চাম, তেতিয়াহ'লে আমি কেপিটেল ডাবল কৰা, মানে কেপিটেলৰ সমানে আমি প্ৰফিট হৈছিলে। কিন্তু আমাৰ এই ব্ৰকাৰেজটো ইমান কাটাৰ কাৰণে আমি ইমানটো থ'ব নোৱাৰিলোঁ। অ'কে, 12,000ৰ পৰা 12,000 আমি প্ৰফিট পাইছিলোঁ 1 মাহত। এইটো এটা ভাল আমাৰ কাৰণে, কিন্তু ব্ৰকাৰেজটো আমি বেছি দিছোঁ। কিন্তু আমি যিটো নেকি এপ্ৰিল মাহৰ পৰা আমাৰ ব্ৰকাৰেজবিলাক এনেকুৱা সৰুকৈ হ'ব, প্ৰফিটটো এনেকুৱা হ'ব। আৰু লছটো আমি মুঠতে কমকৈ থাকিব। যদি আমাৰ ট্ৰেডৰ 20টা দিন থাকে, 20টা বা 21টা বা 18টা বা 19টা থাকে, অ'কে, তেতিয়াহ'লে আমি যদিও লছ 20টা দিনেই আমাৰ যদি লছ হয়, 20,000হে লছ হ'ব, তাৰ পৰা বেছি আমি নকৰোঁ। অ'কে, আৰু আমি এনেকুৱা ষ্ট্ৰেটেজিবিলাক আমি তাত মই ট্ৰেড কৰোঁ। সেইটো দহটাৰ জানিবা 7টা SL দিম, 7টা বুলি কৈছোঁ, 3টা SL দিম আমি, বা কেতিয়াবা দিম বেছি 4টাও হৈ যাব পাৰে বা 3টাও হ'ব পাৰে, এনেকুৱাকৈ আমি ট্ৰেড কৰিম। কিন্তু 10টাই আমাৰ SL হিট হ'ব সেইটো নহয়। আৰু 1:2 আমি সদায় ৰাখিম, তেতিয়া আমি প্ৰফিটেবলত থাকি যাম। অ'কে ফ্ৰেণ্ড, তো ইমানেই আপোনালোকক দেখাব বিচাৰিছিলোঁ। আৰু ফাণ্ড কিমান আছে কিমান নাই সেইটো মই আপোনালোকক কেতিয়াই নকওঁ। আৰু যেতিয়া আমি 1 লটৰ পৰাই যেতিয়া নেকি আমাৰ 12,000 বা 10,000 প্ৰফিট হয়, তেতিয়া আমি 2 লটত যাম। আৰু যেতিয়ালৈকে আমাৰ প্ৰফিট 10,000 বা 12,000 নহয়, তেতিয়ালৈকে আমি 2 লটত নাযাম, 1 লটে আমি ট্ৰেড কৰি থাকিম। অ'কে, তো ভিডিঅ'টো আজিলৈ ইমানেই। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।